দলগাঁৱত গ্ৰামীণ প্ৰাইড ফাউণ্ডেশ্যনৰ গ্ৰীষ্মকালীন পাঠদান শিবিৰ সামৰণি। ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা, শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি দৃষ্টিগোচৰ। এমাহজোৰা পাঠদান শিবিৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰা সকলক বঁটা প্ৰদান। বহুকেইগৰাকী শিক্ষাবিদ, সমাজ হিতৈষী উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায়। আজি দৰং জিলাৰ ২ নং চিকনমাটি জাতীয় বিদ্যালয়ত গ্ৰামীণ ব্ৰাইড ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা এক ব্যতিক্ৰমী গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতা, শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই শিবিৰত বিভিন্ন শিক্ষামূলক কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হয় বঁটা বিতৰণী আৰু সজাগতা সভা। দৰং জিলাৰ ২ নং চিকনমাটি জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী তথা সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শিবিৰখনৰ মূল উদ্দেশ্য আছিল গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ বাহিৰেও নৈতিক শিক্ষা, ব্যক্তিত্ব বিকাশ, সৃষ্টিশীল চিন্তা, সাধাৰণ জ্ঞান, শুদ্ধ পঠন শৈলী আৰু সামাজিক মূল্যবোধৰ সৈতে পৰিচিত কৰা। অনুষ্ঠানত সাংস্কৃতিক পৰিৱেশৰ লগতে শিক্ষাৰ গুৰুত্ব, সমাজ সচেতনতা বৃদ্ধি আৰু নতুন প্ৰজন্মক ইতিবাচক দিশত আগুৱাই নিয়াৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়। বক্তাসকলে শিক্ষাৰ সমান্তৰালভাৱে নৈতিক মূল্যবোধ, শৃংখলা আৰু সমাজ সেৱাৰ মনোভাৱ গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। শিবিৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, পুৰস্কাৰ আৰু স্মাৰক প্ৰদান কৰি উৎসাহিত কৰে। বঁটা লাভ কৰি আনন্দিত ছাত্ৰ-ছাত্ৰীসকলে আগন্তুক দিনতো এনে শিক্ষামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। অভিভাৱকসকলেও এই ধৰণৰ উদ্যোগক আদৰণি জনাই কয় যে গ্ৰীষ্মকালীন বন্ধৰ সময়ত এনে শিবিৰে শিশুসকলক মোবাইল ফোনৰ আসক্তিৰ পৰা আঁতৰাই শিক্ষামুখী আৰু সৃষ্টিশীল কাম-কাজৰ সৈতে জড়িত কৰি ৰাখে। গ্ৰামীণ ব্ৰাইড ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষই ভৱিষ্যততো সমাজৰ আৰ্থ-সামাজিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ উন্নয়ন, শিক্ষাৰ প্ৰসাৰ আৰু দক্ষতা বিকাশৰ বাবে এনে কাৰ্যসূচী অব্যাহত ৰখা হ'ব বুলি মন্তব্য আগবঢ়ায়। সভাত নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আবিদুৰ ৰহমান, শিক্ষাবিদ পাৰ্থসাৰথী বিশ্বাস, ৰাকিবউদ্দিন আহমেদ, আবু বক্কৰ ছিদ্দিক, আব্দুল গফুৰ সহ বহু কেইগৰাকী শিক্ষাবিদ, সমাজ হিতৈষী উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায়। নিউজ ডেস্ক, AIN লাইভ। মই নগাঁও গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰীৰ মই জুলজিৰ বিষয় শিক্ষক হওঁ। মই ইয়াৰে স্থানীয় ব্যক্তি হওঁ। মই তাতে চাকৰি কৰোঁ। মই গ্ৰীষ্মকালীন বন্ধৰ বাবে ছামাৰ ভেকেশ্যন আছিল কাৰণে মই ঘৰত আহিছিলোঁ আৰু সিহঁতে মোক আমন্ত্ৰণ কৰি আনিছিলে। গ্ৰামীণ ব্ৰাইড ফাউণ্ডেশ্যন নামৰ যি NGO-টো, এই NGO-টোৱে যি পদক্ষেপ হাতত লৈ কিনে ২ নং চিকনমাটি জাতীয় বিদ্যালয়ত পূৰা এক মাহ সময়জোৰা বিনামূলীয়াকৈ যি গ্ৰীষ্মকালীন পাঠদান শিবিৰ আয়োজন কৰিলে, এই বিশেষ প্ৰক্ৰিয়াটো মই চালোঁ আৰু বহুত ভাল লাগিল। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ, শৈক্ষিক বিকাশ, ইয়াৰ লগতে প্ৰতি শনিবাৰৰ দিনাখন শনিবৰীয়া চৰা পাতি কিনে কি কৰিছে, শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে গান বা কুইজ, আকস্মিক বক্তৃতা, তৰ্ক ইত্যাদি শিকাইছে। ইয়াৰ বাদেও নিয়মিতভাৱে ইংৰাজী, বিজ্ঞান, গণিত বা সমাজ বিজ্ঞান এনেকুৱা বিষয়সকল, গ্ৰামাৰ, এইবিলাক বিষয়সমূহ সিহঁতে নিয়মিতভাৱে পাঠদান কৰি গৈছে। পাঠদান কৰি যোৱাৰ পিছত বাচ্চাবিলাকে বহুত বিকাশ হৈছে বুলি মই সভাখনৰ জৰিয়তে গম পালোঁ। আৰু কিছু বাচ্চাই সিহঁতে একেবাৰে ছামাৰ ভেকেশ্যন শেষৰ ফালে, সেই ছামাৰ কেম্পৰ শেষৰ ফালে সিহঁতে এটা প্ৰতিযোগিতামূলক পৰীক্ষা পাতিছিলে। সেই পৰীক্ষাত ধুনীয়া ফল প্ৰাপ্ত হৈছে আৰু সিহঁতে বঁটাৰে লাভ কৰিছে। আৰু বঁটা লাভ কৰাৰ পিছত বাচ্চাবিলাকৰ মাজতো, শিক্ষাৰ্থীবিলাকৰ মাজতো উৎফুল্লিত হোৱা, আনন্দৰে উৎফুল্লিত হোৱা পৰিৱেশ এটা দেখা পালোঁ। আৰু মই আজিকালি যিহেতু ফিজিকেল, মেণ্টেল এণ্ড ইম'শ্যনেল ডেভেলপমেণ্টৰ এটা কথা আছে, আজিকালি এই কাৰবাৰে বা এই ধৰণৰ প্ৰচেছে কি কৰিব পাৰে, এগৰাকী শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন ধৰণৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাবলৈ সক্ষম হ'ব। আৰু বাচ্চাবিলাকে, শিক্ষাৰ্থীসকলে ভৱিষ্যতে দেশৰ এটা দায়িত্বৱান নাগৰিক হিচাপে গঢ় লোৱাৰ যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। লগতে আজিকালিৰ যি প্ৰতিযোগিতামূলক পৰীক্ষা, আপোনাৰ ADRE হওক বা টেট কাম ৰিক্ৰুইটমেণ্টেই হওক বা APSC হওক, UPSC হওক বা মেডিকেলৰ এণ্ট্ৰেঞ্চেই হওক, এইবিলাক কেনেকৈ হয়, কেনেকুৱা ধৰণে যাব লাগে ইত্যাদি আমাৰ বিভিন্ন ধৰণৰ এক্সপাৰ্টে আহি সিহঁতৰ সন্মুখত বৰ্ণনা কৰিছে। আৰু বৰ্ণনাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলে বহুত আগৰে পৰাই সেইবিলাকৰ বিষয়ে জ্ঞান লাভ কৰি নিজকে সাজু কৰিব পাৰিব বুলি মই অনুভৱ কৰোঁ। আমাৰ এমহীয়া যি ক্ৰজ আছিলে, এই এমহীয়া ক্ৰজৰ আজিৰ সামৰণি ও বঁটা বিতৰণি অনুষ্ঠান। আমি এমাহজোৰা আমাৰ স্থানীয় তথা আমন্ত্ৰিত শিক্ষকবৃন্দই যি শিক্ষাদান দিলে,
যি পৰিশ্ৰম কৰি আমাৰ এই পিছপৰা এলেকাৰ ল'ৰা ছোৱালীবিলাকক উৎসাহ উদ্দীপনা দিলে, তাৰ কাৰণে মই সকলো শিক্ষক শিক্ষয়িত্ৰীক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ব্ৰাইট ফাউণ্ডেশ্যনৰ উদ্যোগত সমূহ ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এই এমহীয়া শিক্ষাৰ জৰিয়তে তেওঁলোকে যেন কিছু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈ লগতে ভৱিষ্যতেও যেন এনেকৈয়ে গ্ৰামীণ ব্ৰাইট ফাউণ্ডেশ্যনৰ উদ্যোগত ইয়াতকৈ আৰু ভাল অনুষ্ঠান আমি পাতিব পাৰোঁ, তাৰ কাৰণে আমি অশেষ চেষ্টা কৰি যাম বুলি। পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। বহুদিনৰ পৰা ভাবি আছিলোঁ যে এইখন অঞ্চলত যদি এটা ভাল মঞ্চ হয়, আমি শিক্ষা জগতৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মক আমি যদি আগবঢ়াই লৈ যাব পাৰোঁ, সেইলৈ চিন্তা চৰ্চা কৰি আছিলোঁ। তাৰে মাজত আমাৰ কিছুমান যুৱ প্ৰজন্মৰ প্ৰচেষ্টাত আমাৰ NGOখন গঠন হৈছে আৰু NGOখনৰ জৰিয়তে গঠন হোৱাৰ পৰা আমি কেইবাটাও কাৰ্যসূচী অতিক্ৰম কৰি আমি এমহীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আৰম্ভণি কৰিছিলোঁ। আজি অন্তিম দিন, এই দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলক বঁটা বিতৰণ কৰিছোঁ। আমি অভিজ্ঞ শিক্ষাবিদসকলকো মাতিছোঁ। আগন্তুক দিনলৈ আমি আৰু প্ৰচেষ্টা হাতত ৰাখিম, যাতে আৰু অন্যান্য বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলটো আৰু উন্নতিৰ ফালে শিক্ষাৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ। প্ৰয়াস থাকিব, নিশ্চয় চেষ্টা থাকিব। আগন্তুক দিনলৈ আৰু ADRE হওক বা অন্যান্য টেটৰ ক্ষেত্ৰতে হওক, আমি কোচিঙৰ জৰিয়তে হ'লেও আমি ভাবিছোঁ যে আমি শিক্ষা ক্ষেত্ৰত আৰু ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যাম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।